মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে পঢ়িম ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় 4 পাঠ 1 লুকা ভাকু। এইটো পাঠ পঢ়িম। এইটো এটা সাধু দিয়া আছে, গল্প দিয়া আছে, এইটো আমালোকে পঢ়িম। তোমালোকে লুকা ভাকু খেলি পাইছানে? কেনেকুৱা লাগে বাৰু? ছবিখনলৈ চোৱাচোন। দেখিছানে হাবিৰ জন্তুবোৰো লুকা ভাকু খেলিছে? সাধুটোত কি হ'ল শুনাচোন। তাৰপিছত এতিয়া আমালোকে এই সাধুখন, এইটো এটা সাধু দিয়া আছে, এইটো আমালোকে পঢ়িব লাগিব আৰু বুজিব লাগিব। এদিন এখন হাবিৰ জীৱ জন্তুবোৰৰো লুকা ভাকু খেলিবলৈ মন গ'ল। শিয়াল, হাতী, কেৰ্কেটুৱা, বান্দৰ সকলো লগ লাগিল। সকলোৱে মিলি কোনে প্ৰথম চকু মুদি থাকিব আলোচনা কৰিলে। মানে এই ছবিখনত চাই আমালোকে কি চাইছোঁ, এইখন এখন হাবি। ইয়াত থকা জীৱ জন্তুবোৰো লুকা ভাকু খেলিবলৈ মন গৈছিল। ইয়াত কি কি জীৱ জন্তু আছে? শিয়াল, হাতী, কেৰ্কেটুৱা, বান্দৰ। তেওঁলোকে লুকা ভাকু খেলিব আৰু ইয়াত আলোচনা কৰি আছে কোনে প্ৰথমত চকু মুদিব। তাৰপিছত অৱশেষত ঠিক হ'ল যে বান্দৰে চকু মুদি থাকিব। বাকী জন্তুবোৰ লুকাবলৈ গ'ল। কেৰ্কেটুৱা লুকাল এটা জোপোহাৰ আঁৰত, শিয়াল লুকাল এটা হাফলোৰ আঁৰত। তাৰপিছত অৱশেষত ঠিক হ'ল যে বান্দৰটোৱে চকু মুদি থাকিব আৰু বাকী জন্তুবোৰ লুকাব। আৰু কেৰ্কেটুৱাই লুকাল জোপোহাৰ আঁৰত আৰু শিয়াল লুকাল এটা হাফলোৰ আঁৰত। তাৰ পিছৰ ছবিখনত আমালোকে চাই আছোঁ, হাতীটো ওচৰৰে এজোপা গছৰ আঁৰত লুকাই থাকিল। সকলোৰে লুকোৱা হলত কেৰ্কেটুৱাই ক'লে কুক। তাৰপিছত হাতীটোৱে এজোপা গছৰ আঁৰত লুকাল। সকলোৰে লুকোৱা হলত কেৰ্কেটুৱাই কুক ক'লে। চকু মেলিয়েই হাঁহি হাঁহি বান্দৰটো গছজোপাৰ ওচৰলৈ গ'ল। লুকাই থকা হাতীটোক ক'লে ভা। বান্দৰটোৱে চকু মেলি হাঁহি হাঁহি হাতীটোৰ ওচৰলৈ গ'ল আৰু হাতীটোক ক'ল ভা। তাৰপিছত এই ছবিখনত কি চাইছোঁ, সকলোৱে ঠেক ঠেককৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত সকলোৱে হাঁহিবলৈ ধৰিলে। এই সাধুটোৰ কিছুমান কুৱেশ্যন দিয়া আছে, এইবিলাক আমালোকে পঢ়িম। ক্ৰিয়াকলাপ, কথা পাতো আহা, এইবিলাক কুৱেশ্যন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। মই আগতে লিখি ৰাখিছোঁ। নম্বৰটো দিয়া আছে, হাবিত কোনে কোনে লুকা ভাকু খেলিলে? উত্তৰটো হ'ব শিয়াল, হাতী, বান্দৰ, কেৰ্কেটুৱা। খ নম্বৰটো হৈছে লুকা ভাকু খেলোঁতে কোনে চকু মুদি থকাটো ঠিক কৰিলে? কোনে ঠিক কৰিলে? বান্দৰ। ক নম্বৰটো দিয়া আছে, হাতী ক'ত লুকাইছিল? গছৰ আঁৰত। খ নম্বৰটো দিয়া আছে, বান্দৰে কিয় হাতীক প্ৰথমতে দেখিলে? উত্তৰটো হ'ব হাতীটো ডাঙৰ হোৱাৰ কাৰণে। তাৰপিছত নম্বৰটো দিয়া আছে, তুমি লুকা ভাকু খেলিলে ক'ত ক'ত লুকোৱা? তুমি লুকা ভাকু খেলিলে ক'ত ক'ত লুকোৱা, সেইটো তোমালোকে ক'বা। তাৰপিছত নম্বৰটো দিয়া আছে, লুকা ভাকুৰ উপৰি তোমালোকে আৰু কি কি খেলা আৰু কেনেকৈ খেলা? উত্তৰটো হ'ব বল খেলো, অলং দলং, লুডু, কাবাডী, পানীত পাৰত। তাৰপিছত দিয়া আছে লিখ আহা। ক নম্বৰটো দি আছে, জোপোহাৰ আঁৰত কোন লুকাল? উত্তৰটো হ'ব জোপোহাৰ আঁৰত কেৰ্কেটুৱাই লুকাল। খ নম্বৰটো দি আছে, লুকা ভাকু ক'ত খেলিছিল? উত্তৰটো হ'ব লুকা ভাকু হাবিত খেলিছিল। গ নম্বৰটো দি আছে, শিয়ালে কিহৰ আঁৰত লুকাল? উত্তৰটো হ'ব শিয়াল লুকাল এটা হাফলোৰ আঁৰত। ছবিখনত আমালোকে চাই আছোঁ, এইখন এখন মানুহৰ বাৰী হয়। ছোৱালীজনীটোৰ নাম হৈছে ৰেজিয়া। ৰেজিয়াই কি কৰি আছে? পাচলিত পানী দি আছে। আৰু এই মানুহজন হৈছে ৰেজিয়াৰ দেউতাক। ৰেজিয়াৰ দেউতাক খেতি কৰি আছে। তেওঁলোকৰ ঘৰত বহুত ধৰণৰ পাচলিৰ গছ আছে আৰু ফল গছো আছে। পাচলি কি কি আছে? লাও, বেঙেনা, মূলা, কবি, ফুলকবি, ওলকবি আৰু বহুতবিলাক পাচলি আছে। আৰু ফল গছ কি কি আছে? অমিতা, কল। এতিয়া আমালোকে এইটো পঢ়িম। পঢ় আহা। ৰেজিয়াৰ দেউতাক এজন খেতিয়ক। তেওঁ কবি, লাই, লাফা, আলু, বেঙেনা আদিৰ খেতি কৰে। তেওঁৰ বাৰীত ফল গছো আছে। কল, মধুৰিআম, জলফাই গছেৰে বাৰীখন ভৰি আছে।
আবেলি পৰত ৰেজিয়া বাৰীলৈ যায়। তাই দেউতাকক শাক পাচলিত পানী দিয়াত সহায় কৰে। শাক পাচলিবোৰ দেউতাকে বজাৰলৈ বেচিবলৈ নিয়ে। তাৰপিছত দি আছে খালী ঠাই পূৰ কৰ আহা। এইবিলাক খালী ঠাই দি আছে, এইবিলাক পূৰ কৰিব লাগিব। ক নম্বৰটো দি আছে ৰেজিয়াৰ দেউতাক এজন খেতিয়ক। খ নম্বৰটো দি আছে ৰেজিয়াৰ দেউতাকৰ বাৰীত গছো আছে, ফলৰ গছো আছে। তাৰপিছত লিখ আহা। ক নম্বৰটো দি আছে ৰেজিয়াৰ দেউতাকে কি কৰে? উত্তৰটো হ'ব ৰেজিয়াৰ দেউতাক এজন খেতিয়ক। খ নম্বৰটো দি আছে ৰেজিয়া কেতিয়া বাৰীলৈ যায়? উত্তৰটো হ'ব আবেলি পৰত ৰেজিয়া বাৰীলৈ যায়। গ নম্বৰটো দি আছে ৰেজিয়াৰ দেউতাকে শাক পাচলিবোৰ কিয় বজাৰলৈ নিয়ে? উত্তৰটো হ'ব ৰেজিয়াৰ দেউতাকে শাক পাচলিবোৰ বেচিবলৈ বজাৰলৈ যায়। মোৰ ছাত্ৰ ছাত্ৰী, যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।